অৰ্ধাংগিনী কৰিলোঁ, আগতেও কাম কৰিছোঁ, এবাৰ অৰ্ধাংগিনী এবছৰ ধৰি কৰিলোঁ। মোৰ বিষয়ে এটা ৱৰ্ড বা এটা চেণ্টেঞ্চত কওক। চুপাৰ। থেংক ইউ, গিভ মি 5। কিনি কৰিলোঁ, এক বছৰ লগ পালোঁ, এটা ৱৰ্ডত বা এটা চেণ্টেঞ্চত মোৰ বিষয়ে কওক। সাৰাংগ খুব ভাল ল'ৰা, আৰু এটা কথা কি, এজন অভিনেতা হ'বলৈ প্ৰথমতে ভাল হ'ব লাগে, ভাল আৰু মনৰ পৰা ভাল দেই। গতিকে সেই ভাল ল'ৰাটো সাৰাংগ। গতিকে মই ভাবোঁ যে সাৰাংগ এজন ভাল অভিনেতা হ'ব, হয়ে, ভৱিষ্যতে আৰু বেছি বহুত ভাল কাম কৰিব। চিয়েৰ্ছ, গিভ মি 5। কৰিলোঁ এক বছৰ, মোৰ বিষয়ে এটা ৱৰ্ড বা এটা চেণ্টেঞ্চত কোৱা। সাৰাংগ টেক কৰোঁ নেকি? লাইক কৰি লাভ নাই, ব'লা নেক্সট ৰেডি আছোঁ তোমাৰ কাৰণে। গিভ মি 5। গিভ মি 5। মোৰ চাচুৰি, আগতে বহুত কৰিছোঁ বা পাইছোঁ। মোৰ বিষয়ে এটা ৱৰ্ড বা এটা চেণ্টেঞ্চত কওক। মাই গড, কি ক'ম আৰু, খুব 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 বেছি ভাল এক্টৰ, খুব ভাল অভিনয়, এজন মানে অভিনয় শিল্পী। এটা শব্দতে ক'ব দিছা, বেছি নকওঁ। আমি মানে বহুত দিনৰ পৰা একেলগে কাম কৰি আছোঁ যদিও এইখনত আৰু নতুনকৈ প্ৰমাণ কৰিলে সঁচাকৈ কিমান ভাল এক্টৰ এজন আমাৰ সাৰাংগ। থেংক ইউ, চিয়েৰ্ছ, গিভ মি 5। তই বহুত ভাল এক্টৰ, আৰু আগুৱাই যা, আৰু আমি একেলগে কাম কৰিম, আৰু ভৱিষ্যতে নিশ্চয় বহুত ভাল হ'ব, এইটোৱে কামনা। সদায় একেলগে থাকিম বাছ। লগ পালোঁ, বেছি এক্টিং মই প্ৰীতিৰ লগতে কৰিলোঁ। মোৰ বিষয়ে এটা ৱৰ্ড বা এটা চেণ্টেঞ্চত কোৱা। তোমাৰ বিষয়ে তুমি মানুহজন বহুত চিৰিয়াছ। তুমি আজিলৈকে এটা চিন কৰিবৰ আগতে তুমি বহুত প্ৰেক্টিছ কৰিছা। হয়তো আমি একেলগে বহুত চিন প্ৰেক্টিছ কৰিছোঁ, একেলগে ৰিহাৰ্চ কৰিছোঁ, তাৰপিছত তুমি চিনবিলাক কৰিছা। কেতিয়াবা হয়তো মই এনেকুৱা হৈছোঁ, বহুত চিৰিয়াছ, মই নিজে বহুত চিৰিয়াছ হৈ গৈছোঁ তোমাৰ চিৰিয়াছনেছ দেখি। আই মাষ্ট চি। আৰু আজি তুমি ইমান তোমাৰ ডেডিকেশ্যন, তুমি আজি চুলি ইমান চুটিকৈ কাটি দিছা, মেবি 2 mm হয়নে, কাটি দিছা, বা এনেকৈ মাজত চিলাই আঁচ দিছা, বা চুটি ইমান অদ্ভুত হেয়াৰ কাট এটা লৈছা, অদ্ভুত গেটাপ এটা লৈছা। চ' তাৰ কাৰণে মই নিজকে লাকি বুলি ক'ম। ইমান ডিভটেড, ইমান ডেডিকেটেড আৰ্টিষ্টৰ লগত যে মই কাম কৰিব পাইছোঁ, মোৰ যে ইমানখিনি ভাগ্য হৈছে যে মই এনেকুৱা আৰ্টিষ্টৰ লগত সঁচাকৈ কাম কৰিব পাইছোঁ। আৰু তুমি সঁচাকৈ সাৰাংগ, তুমি সঁচাকৈ নিজৰ প্ৰফেশ্যনৰ প্ৰতি, কেৰিয়াৰৰ প্ৰতি বহুত ডিভটেড, বহুত ডেডিকেটেড, আৰু ইমান এনেকুৱা। আৰু তুমি আগতে বহুত নাটক কৰিছা, বহুত মানে নাটকত তুমি কৰিছাতো, তুমি আজি বহুতখিনি কাম কৰিছা। আজি আবেলি ৰান্ধনি তুমি ফালি থৈ দিছা। মইতো বহুত নতুন দি আছোঁ তোমাতকৈ, কিন্তু তুমি যিখিনি কৰি থৈ দিছা, মই ভাবি আছিলোঁ যে মই ভয় খাই আছিলোঁ, কিন্তু মনে মনে যে তুমি কি কৰিবা, মই কেনেকৈ তিষ্ঠিম ইমানবিলাক আৰ্টিষ্টৰ লগত। কিন্তু হাৰ্টফুলি মই সঁচাকৈ ইমান ধুনীয়া এটা টীম পাইছোঁ, যোনে সঁচাকৈ মোক ছাপোৰ্ট কৰিছে, আৰু ইমান ধুনীয়াকৈ মই মোৰ ইম'শ্যনছখিনি মই গ্ৰেপ কৰিব পাৰিছোঁ, তোমালোকৰ লগত শ্বেয়াৰ কৰি এটা কেৰেক্টাৰত মিলাব পাৰিছোঁ। আজি গুণগুণ চৰিত্ৰটোৱে হয়তো পলাশৰ ছাপোৰ্ট অবিহনে ইমানখিনি কৰিব নোৱাৰিলেহেঁতেন। আজি পলাশৰ বহুত ছাপোৰ্ট আছে, আজি গুণগুণৰো ছাপোৰ্ট আছে, পলাশৰো ছাপোৰ্ট আছে, সেইকাৰণে হয়তো গুণগুণ পলাশৰ চৰিত্ৰতে ইমানখিনি গুৰুত্ব পাইছে। গতিকে পলাশৰ চৰিত্ৰটোৰ কাৰণে সাৰাংগ, তোমাৰ প্ৰতি সদায় মোৰ ধন্যবাদ থাকিব, সদায় মোৰ কৃতজ্ঞতা থাকিব। চিয়েৰ্ছ, গিভ মি 5। Give me a 5. এটা শব্দত ইয়াত কি ক'ব পাৰি ৰকিং, আৰু এটা শব্দত যদি আকৌ অসম এণ্ড এক্ট্ৰেছ। এটা চেণ্টেঞ্চ বা এটা ৱৰ্ডত মোৰ বিষয়ে কওক। সাৰাংগ এজন ভাল অভিনেতা, তাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। থেংক ইউ, চিয়েৰ্ছ, গিভ মি 5। তাৰ লগত অভিনয় কৰাৰ মোৰ হেঁপাহ এটা থাকি গ'ল, এইবাৰ কৰিব নাপালোঁ, হয়তো ভৱিষ্যতে কৰিব পাৰিম। মোৰ বিষয়ে এটা ৱৰ্ড বা এটা চেণ্টেঞ্চত কওক। ফালি দিছা, থেংক ইউ। ফালি দিছা, আৰু স্পেচিয়েলি তোমাৰ এক্সিডেণ্ট হোৱাৰ পাছত যোনটো ফালিছা, মানে এইটোত আৰু অডিয়েঞ্চে একদম ধৰি লৈছে, বঢ়িয়া লাগিছে। থেংক ইউ। আৰু যেন একেলগে কাম কৰিব পাৰোঁ পিছত। চিয়েৰ্ছ, গিভ মি 5। গিভ মি 5। মই কাকলি বাৰ লগত অভিনয় কৰিব সুযোগ নাপালোঁ, কিন্তু তথাপিও আমি একেলগে কৰিলোঁ। মোৰ বিষয়ে এটা ৱৰ্ড বা এটা চেণ্টেঞ্চত কওক। থেংক ইউ, ভৱিষ্যত কামনা কৰিলোঁ। থেংক ইউ, গিভ মি 5। গিভ মি 5।
কৰিলোঁ 1 বছৰে মোৰ বিষয়ে এটা শব্দ বা এটা লাইন ক কি ক'ম কিবা যি মন তাকে ক সাৰংগদা ইমানেই ভালকৈ এক্টিং কৰে যিটো বস্তু মানে কি মই মেকআপ মেন মই যিখিনি জানো মানে কি কেৰেক্টাৰ মেকআপৰ বিষয়ে হওক বা কিবা বিষয়ে হওক সাৰংগদাই ঘৰতে প্ৰিপাৰেশ্যন কৰি আহে এই বস্তুটো এনেকৈ বনায় এই বস্তুটো এনেকৈ বনাওঁ তাৰপিছতহে মই বাছ এইখিনি ক'ম সাৰংগদা প্ৰত্যেকটা বস্তুত ইমান ধুনীয়াকৈ বুজাই দিয়াৰ কাৰণে আমাৰ চিৰিয়েলৰ প্ৰডিউচাৰ অৰ্ধাংগিনী এবছৰ মোক পালে হামিদ দা খুবেই চিম্পল জেনুইন মানুহ হামিদ দা মোৰ বিষয়ে এবছৰ পালে আপুনি মোক মোৰ বিষয়ে এটা শব্দ বা এটা চেণ্টেঞ্চত কওক ক'ব গ'লেতো বহুত ক'ব পাৰি কিন্তু চেণ্টেঞ্চত ক'ব দিছে যদি মই কওঁ ধুনীয়া ভাল ছিষ্টেমেটিক আছে ভাল এক্টিং কৰে আৰু কামবোৰত মানে কাম হিচাপে কৰি যায় এক্সকিউজ নকৰে সেইকাৰণে মই খুব ভাল পাইছোঁ আৰু আগলৈ ভাল কাম কৰি যাব আৰু মই জানো তোমাৰ এক্টিং ৰাইজে বহুত আদৰি লৈছে Thank you. Cheers. Give me a 5. Video, comment it, share it, click the bell icon, and subscribe the channel. Thank you. Love you all.